হেল্ল' গাইজ, মই আৰু মোৰ লগৰ এজনীয়ে আজি এনেকৈ গুৱাহাটীলৈ বুলি ওলাই দিলোঁ আৰু মানে অকণমান কাম আছে ৰ'ব, মানে কৈ আছোঁ মই ভিডিঅ'টো শেষৰ ফালে। ভাবিছিলোঁ আমি এনেকৈ শান্তিত গৈ থাকিম, কিন্তু অশান্তি কৰিবলৈ আকৌ আহি গ'ল ট্ৰেফিক জাম। কিন্তু বাইকেৰে কিবাকৈ কাষেৰে গৈ থাকিলোঁ দিয়কচোন। এনেকৈ মানে বাইকত সেইটো ভাল, কিন্তু এটা এনেকৈ কাষেৰে গৈ থাকিব পাৰি আৰু এনেকৈ চাংচাৰি মানৰ পৰা জামত ফাঁচি ফাঁচি এতিয়া শৰাইঘাট দলং আহি পালোঁ, কিন্তু জাম ভঙাৰ কোনো লক্ষণেই নাই মানে। তাৰপিছত আমি আহিলোঁ গণেশগুৰিলৈ আৰু তাত কিবা ম'ম'জ লাভ নেকি এখন কিবা দোকানত আমি কিবা খাই লওঁ ৰ'ব, এতিয়া ভোক লাগিছে মানে। আৰু কিবা এটা বেলেগ ম'ম' অৰ্ডাৰ দিলোঁ, সেইটো মানে দামো বহুত লৈছে ৰ'ব। এইটোৰ মানে আমাৰ খাই কিনে এনেই গোটেই বেয়া লগা নাই, কিন্তু অলপ মছলা টাইপৰ বস্তুটো বেছিকৈ আছে মানে। আৰু এতিয়া আহিলোঁ আমি মেইন কথালৈ, মানে মই আৰু মোৰ লগৰজনে কিবা এটা কাপোৰৰ ব্যৱসায় কৰিব খুজিছিলোঁ। তাৰ কাৰণে মানে আমি হ'লচেলত কিবা কানি বস্তু চাব আহিছোঁ। আৰু আজিলৈ বাই বাই।